নমস্কাৰ ভাল পাইছোঁ আমি NEP 2020 ওপৰত ওয়ার্কশপ এটা পাতিছোঁ য'ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা দুইজন সবল ব্যক্তিক আমি নিমন্ত্ৰিত কৰিছিলোঁ তাৰ লগতে আমাৰ ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটৰ ওপৰত আমাৰ এজন ব্যক্তিক মাতা হৈছিলে প্ৰথমজন আছিল ডক্টৰ কল্যাণ ভূঞা IQAC কোঅৰ্ডিনেটৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হয় তাৰপিছত ডক্টৰ চন্দন শৰ্মা প্ৰফেসর ডিপার্টমেন্ট অফ হিস্ট্রি ডিব্ৰুগড় ইউনিভার্সিটি और दुर्गेश्वर हजारिका एसोसिएट प्रोफेसर डिपार्टमेंट ऑफ इकोनॉमिक्स लखीमपुर केंद्रीय महाविद्यालय उद्देश्य हल कि NEP 2020 जी नतुन सेशनत आरम्भ होवार कथा चलि आछे आमी तैयारी केनेको करूँ और गोगामुखर महाविद्यालयर कारणे आमी केनेको आरम्भ करूँ जियोग्राफिकल लोकेशन कल्चरल लोकेशन सोशियोलॉजिकल लोकेशन सिलेबस हलनी होवार सम्भावना आछे कलेज टू कलेज हलनी होवार सम्भावना आछे आमी शुना मते कलेज निजे बाचिब लागिब निजर समाजर लगत खाप खुवाके एनेकुवा एक्सट्रा को कारिकुलर एक्टिविटीजर कन्सेप्टটো নেকিয়া হৈছে তাকে সিলেবাস বেসড এটা হৈছে এপ্লিকেশনৰ ওপৰত বহুত গুৰুত্ব দিয়া হৈছে হেবুৰে ভাবি আমি আজি वर्कशॉप पातिलो और हयतो आहिबलगिया टाइमत आमी इंटरनल के आको पातिम निजके ओरिएंट करिम और आमी তেওঁলোকক धन्यवाद दिसु जी আজি আমাক समय दिले और बेसिक कन्सेप्ट दिले जेहेतु सिलेबसर रूपरेखा তেওঁ এটা আঁকিবল যত্ন কৰিছে और ডিব্ৰুগড় ইউনিভাৰ্সিটি শুনা মতে বিহুৰ পিছতে হয়তো আমালকলৈ সিলেবাস প্ৰেৰণ কৰিব और তাৰ ওপৰত আমি কাম কৰিম যেটো ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 তাৰ ইমপ্লিমেন্টেশনৰ ওপৰত এখন ওয়ার্কশপ কৰা হৈছে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই নিজে ডক্টৰ কল্যাণ ভূঞা আৰু আমাৰ ব্ৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ চন্দন কুমাৰ শৰ্মা সমল ব্যক্তি হিচাপে ইয়াত উপস্থিত আছিলোঁ আৰু আমি মূলতঃ মই যেটো অনুষ্ঠানৰ দায়িত্ব টুৱাৰ্ডছ ইমপ্লিমেন্টিং NEP 2020 এই বিষয়ে মই ক'লোঁ অনুষ্ঠানটোৱে মাল্টিডিসিপ্লিনাৰী ইনষ্টিটিউচন হিচাপে নিজকে গঢ়ি তুলিবলৈ কি কৰিব লাগিব কি ধৰণে তেওঁলোকে পৰিকল্পনা আগবঢ়াব লাগিব এই ধৰণৰ কথা মোৰ বক্তব্যত কোৱা হ'ল আৰু পৰামৰ্শ কিছুমান আগবঢ়োৱা হ'ল আৰু ডক্টৰ চন্দন কুমাৰ শৰ্মাৰ বক্তব্যত মূলতঃ তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত যিখন পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াইছে সেই বিষয়ে ক'লে তাৰ বিভিন্ন দিশসমূহৰ ওপৰত আলোকপাত কৰিলে আৰু সেই পাঠ্যক্ৰম প্ৰকৃতাৰ্থত যেতিয়া ছাত্ৰ ছাত্ৰীৰ মাজলৈ নিয়া হ'ব তেতিয়া কি ধৰণৰ সমস্যা আহিব পাৰে কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেই বিষয়ে তেখেতে আলোকপাত কৰিলে আৰু সেই সমস্যাসমূহ সমাধানৰ কিছু সম্ভাৱ্য উপায় তেখেতে ব্যাখ্যা কৰিলে মই বিশেষকৈ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ ওপৰত অকণমান ল'ৰা ছোৱালীখিনিৰ কাৰণে বিশেষকৈ ষ্টুডেণ্টখিনিৰ কাৰণে কি ধৰণৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ মানেনো কি ইয়াৰ বেছিক কেনেকুৱা ধৰণৰ আমি কি উপায়েৰে আমি আমাৰ যিটো বৌদ্ধিক সম্পত্তিৰ অধিকাৰ আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ এই বিষয়ে মই কিছু আভাস দিবলৈ চেষ্টা কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগতে মোৰ শ্ৰদ্ধাৰ শিক্ষকবৃন্দ আৰু কৰ্মচাৰীবৃন্দ অধ্যক্ষ মহোদয়ৰ যি সহযোগিতা তাৰ কাৰণে যথেষ্ট মই আপ্লুত হৈছোঁ আৰু এই যিখন মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে ইমান ধুনীয়াকৈ ইমান সময় ধৰি এটা বিষয় এটা অলপ হ'লেও জটিল বিষয় এই জটিল বিষয়টোত যেনেধৰণে সহযোগিতা আগবঢ়ালে যেনেধৰণে তেওঁলোকে মনোযোগ দি কথাখিনি শুনিলে মই ভাবিছোঁ যে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছৰ বিষয়ে কিছু হ'লেও মই অকণমান যিখিনি কষ্ট কৰিছোঁ সেই কষ্টখিনি অকণমান হ'লেও সাৰ্থক হ'ব আৰু তাৰোপৰি NEPৰ যি দুজন মাননীয় সমল ব্যক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আহিল যিখিনি আজি দিলে সেইখিনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমল ব্যক্তি দুজনে গোগামুখ কলেজৰ জৰিয়তে নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত এটা নতুন চিন্তাৰ আভাস দিলে আৰু আমি সেইমতে কৰ্মোদ্যমী হ'ব লাগিব লগতে আমি অকল এটা বিষয়ত থাকিলে নহ'ব এতিয়া মই ইকনমিক্স পঢ়াওঁ কেৱল মাত্ৰ ইকনমিক্স জানিলে নহ'ব তাৰ লগতে মোৰ যি অন্যান্য স্কিল আছে সেই স্কিলবিলাকো আমি ডেভেলপ কৰি ছাত্ৰ ছাত্ৰীৰ কাৰণে যাতে তাক প্ৰয়োগ কৰিব পাৰি তাৰ ব্যৱস্থা ৰখাৰ সময় আহিছে আমি সেই সময় আহ্বানক আমি কেতিয়াও নেওচিব নোৱাৰোঁ আমি আগবাঢ়ি যাব লাগিব থেংক ইউ